নমস্কাৰ এই মুহূৰ্তত শিক্ষাৰ্থীসকলৰ বাবে কেইবাটাও জৰুৰী খবৰ আহি পৰিছে বিশেষকৈ মেট্ৰিক পৰীক্ষাত যিসকল অনুত্তীৰ্ণ হৈছে অৰ্থাৎ ফেইল কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ কিয়নো এই মুহূৰ্তত মই তোমালোকক জনাবলৈ ওলাইছোঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিষয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষাত তোমালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিবা তাৰ বাবে কেনেকৈ আবেদন কৰিব লাগে বা তোমালোকৰ সিলেবাছত থকা প্ৰশ্ন কাকত আহিবনে বা এইবাৰ তোমালোকৰ প্ৰশ্ন কাকত কেনেকুৱা হ'ব সহজ হ'বনে টান হ'ব সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব তোমালোকে শেষলৈ চাই থাকিবা আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা তো বলা আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে জনাব বিচাৰিছোঁ যে তোমালোকে আবেদনৰ তাৰিখটো তোমালোকক জনাব বিচাৰিছোঁ এই পৰীক্ষাটোৰ বাবে তোমালোকে 14 জুনৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা ইয়াৰ লাষ্ট ডেট হৈছে 27 জুন আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন হৈ আছে যে এই পৰীক্ষাটোৰ আচলতে সিলেবাছ ক'ৰ পৰা কাটা হয় বা কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটা হয় তো এই পৰীক্ষাটো তোমালোকৰ সিলেবাছৰ পৰাই তোমালোকে পঢ়ি অহা সিলেবাছৰ পৰা প্ৰশ্ন কাটিব আৰু এই পৰীক্ষাটোত তোমালোকৰ অতি সহজ কুৱেশ্যন পেপাৰ আহিব তোমালোকে য'ত নেকি সকলোৱে পাছ কৰি যাব পাৰা আৰু দ্বিতীয়তে তোমালোকৰ এই পৰীক্ষাটো তোমালোকৰ 15 জুলাইত অনুষ্ঠিত হ'ব তো তোমালোকে বহুত বেছি টাইম নাপাবা তো এতিয়াৰ পৰা ভালদৰে পঢ়ি যোৱা তেতিয়াহে তোমালোকে এই পৰীক্ষাটোৰ বাবে তোমালোকে দিব ভালদৰে পাৰিবা আৰু তোমালোকে সকলোৱে পাছ কৰিবা তো ইয়াত তোমালোকৰ এইটোৱে আছিল যে তোমালোকৰ পৰীক্ষাটো 14 জুনৰ পৰা তোমালোকে এইটোৰ বাবে আবেদন কৰিব পাৰিবা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 27 জুন তো কেনেকৈ আবেদন কৰিব পাৰি মই নেক্সট ভিডিঅ' তোমালোকক জনাই দিম তো ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে তোমালোকে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ জয় অসম।